Hello. Patient to serious, immediately operation eta koribo lagibo. Operation? Ma'am, hoise ki no? Apuna mar petot tumor eta ase, tumor to jodi operation kora na jay, pisolo cancer poriborton hobo. Cancer? Ma'am, operation to korim to. Kiman man kharaj jabo no? 1 lakh manar bitorat hobo. 1 lakh? Ma'am, 1 lakh to moi jogar koribo noarim. যদি আপনার আয়ুষ্মান কার্ড আছে তেনেহলে গোটেখিনি তো ফ্রি হবো কিন্তু এক্সট্রা কে 30-40,000 মান যাব আর ঠিক আছে ম্যাম মই 30,000 কিভাবে জোগাড় কৰিম আৰু কিন্তু ম্যাম যদি যিমান পাৰি মান হলে মাৰ পাৰ্চেন্ট কৰি যাব আৰু আপনারা ফোন কল কৰিব নহলে পিছত কিন্তু দিগদাৰ হৈ যাব ঠিক আছে ম্যাম মই আহিব Patient to serious, immediately operation to koribo lagibo. 40,000 টাকা জোগাড় কৰক। দেৰি হলে কিন্তু বিপদ হ'ব। ইমান টকা মই ক'ত পাম? আপুনি ক'লে মোৰ বাইদেউ আছে। বাইদেউ বাইদেউ ভাইটি তইতে বাইদেউ তই মাইৰ খবৰটো পাইছ না মাইৰ খবৰটো পাইছো ৰ মই তাকেতো যাবা আলছো কিন্তু তই মাইৰ ওচৰত থাকবা এৰি একেতে আহিলি মাই থাকব ৰ মই থৈছো মানুহ এই বাইদেউ এই মোক ইমাৰ্জেন্সি 20,000 টকা এটা লাগছিলে তই নেদা কিয়া 20,000 টকা বাইদেউ অপাৰেশ্যন কৰাৰ কাৰণে লাগে 20,000 টকা অপাৰেশ্যনটো নকৰিলে মাইক আমি হেৰাব লাগিব ৰসন ভাইটি কান্দা কথা নকৰবি আমি কিবা এটা কৰিম তো কি কিবা কথা কৰিম ইটা কান্দা কথা সময় নহয় তো কান্দা কথা নকৰি কি কৰিম বাইদেউ ইমানখিনি টকা মই কোন পৰা মেনেজ কৰিম কোনে দিব মোক কে তোৰ লগৰ মহা ক'ত মৰিল হেন্দৰ ওচৰত যা তই কি হেনো সহায় কৰিছিলি তোক সহায় কৰিব যাম দে ঠিক আছে দে বাইদেউ বাইদেউ তোৰ পৰা কিবা নেদাই কিয়া মোৰ তাতে এতিয়া আকো নাই তই এতিয়া ঘৰত যা কিনেৰে এলি মই কিবা এটা কৰিম কিনেৰে এতিয়া আলোচনা কৰিম বুদে বাহুতে যাতে কিবা মোৰ নিজৰ মাই নেকি হইতিয়া মাই নিজৰ মাইলে হয় কলৈ পইচা দিয়ে হইতিয়া মাইক আৰু মই হয় কৰিবা যাম না মৰা চুত মৰে তো ওটাকে পইচা ধৰে হে মোৰ কিবা পইচা গাছত লাগছে নেকি বাইদেউ তোৰ পৰা মই ইটো আশা কৰা নাছিলো
চিন্ময় আছা না নাই আৰু চিন্ময় শুনিয়ে মই তই জিতু দেখো জিতু এটাই দেশৰ জিতু কে আহিলি বোলো এই বহুত দিনৰ মূৰত এই ৰাতি কিবা কাম আছিল নেকি কাম মানে হেৰি মইতো তাতে সহায় বিচাৰি আছিলো সহায় তোক আৰু কি সহায় লগা হ'ল এই ৰাতি কথাটো হ'ল মানে মোৰ মাৰ বহুত টান হস্পিটেলতে আছে এতিয়া মোক 30-40 হাজাৰ মান টকা লাগছিল এতিয়া কি কৰো সেইকাৰণে চবখিনি ভাবি চিন্তি মই তোক তাকে লিখি আহিছে তই মোক কিবা এটা সহায় নকৰে কিয় ইমানতো সহায় কৰিব নোৱাৰিম কাৰণ চাচো আজিকালি দুনিয়া কিমান পইচা মাৰা গৈছে এই মই সিদিনা সহায় কৰিছিলোঁ গোটেই পইচা মাৰা গৈছে ইমান সহায় কৰিব পাৰিব নহয় দে তই মোক কি এখনে বিশ্বাস কৰিব নোৱাৰা নাই দোষ আজিকালি বিশ্বাস কৰাই টান হৈছে মই সহায় কৰিব নোৱাৰিম দে তোক নহয় তোৰ পৰা পইচা মই লৈ পেলাই মই ঘূৰাই দিমতো তোক নাই নাই আজিকালি ক'তনো বিশ্বাস কৰিম বহুত পইচা মাৰা গৈছে মোৰ দে লগ বুলি কিবা সহায় বিচাৰি তোক তাকে লিখি আছিলো নাই দে যিটো মই নৰিমে আহো দে গৈ আছে নাপি দে নাই দে দে ঐ পানী খা ঐ কি ভাবি আছা কেতিয়াৰ পৰা অহাৰ পৰা দেখি আছো তই দেখোন কিবা নহয় কিবা ভাবি আছা কি হৈছে কচোন নাই যিটো মোৰ অলপ টকা প্ৰয়োজন আছে টকা কি মই থাকোতে তই টকাৰ টেনচন লৈছা ঐ কিমান লাগে কচোন যিটো মোক 15-20 হাজাৰ টকা লাগিছিলে প্ৰয়োজন আছিল অলপ এই টেক্সি টকাৰ কাৰণে ইমান টেনচনত আছা ঐ হ'ব দে মই দিম দে তোক গৌতম দা এটা কথা আছিলে কি কথা যিটো হেৰিয়ে গৌতম দা মোৰ মায়ক মেডিকেলত থৈছো তই মোক কিবা অলপ পইচা ধাৰাই দিব পাৰিবি নেকি মোৰ বৰ ইমাৰ্জেঞ্চি আছিলে পাৰা যদি নেদাই কিয় নাই যিটো বেপাৰ চেপাৰো বেয়া কিবাকে চলি আছো আৰু পইচা নভৰে অলপ চেষ্টা কৰচোন পাৰা যদি দিয়ে আৰু মিলাই পেলাই যাই পইচা নাই বেপাৰতে মোৰ হয় মাথা এটা নষ্ট কৰি থাকোঁ ইমান কাক ফোন কৰো মই এতিয়া কোনে মোক সহায় কৰিব মোক দেখোন কোনেও সহায় নকৰিলে মই মধুকে এটা ফোন কৰি চাওঁ তাই কিবা সহায় কৰে নেকি হেল্ল' মধু তুমি মোক কালি লগ ধৰিবাচোন একদম ইমাৰ্জেঞ্চি কথা এটা আছে মোৰ ঠিক আছে দিয়া
তুমি ইমান দেৰি কৰিলা যেন নকবা আৰু আজি ঘৰৰ পৰা ওলাওঁতে অলপমান দেৰি হ'ল বাকী তুমি মোক ইমান ইমাৰ্জেঞ্চি মাতিছা যে কোৱা তোমাক ইমান সময় ধৰি ৰখি আছো মোৰ এটা কাম আছিল তোমাক ৰখি থাকোঁতে গেল এতিয়াতো আহি পালো এতিয়া কোৱা কথাটো কি কথা মানে মোৰ মাৰ অসুখ পৰহি হস্পিটেলত লৈ গ'লো ডক্টৰে কৈছে বেমাৰটো ভাল কৰোঁতে 20-25 হাজাৰ মান লাগিব 20-25 হাজাৰ ইমান টকা তুমি ক'ত পাবা সেইটো হয় মই 10,000 টকা জমা কৰিছোঁ আৰু 15-20 হাজাৰ টকা লাগে লগৰ মহাকো কৈছোঁ আৰু পাৰিলে তুমিও কিবা অলপ যোগাৰ কৰি দিব পাৰিবা নেকি মই ইমান টকা ক'ৰ পৰা মেনেজ কৰিম মোকতো ঘৰৰ পৰা ইমান টকা নিদিয়ে তুমি দেখোন কৈছিলা যে টকা পইচা কিবা লগা হ'লে তুমি মোক সহায় কৰিবা বুলি কিন্তু আজি তুমি হঠাৎ এনেকৈ ক'লা আৰে বাবা মইতো তোমাক সৰু সুৰা প্ৰব্লেমতে সহায় কৰিম বুলি কৈছোঁ কিন্তু 20-25 হাজাৰ টকা মই নোৱাৰিম আৰু ৰবা তুমি যদি এইখিনি টকা ইনকাম কৰিবই নোৱাৰা তেনেহ'লে তুমি বিয়া পাতি খুৱাবা কি মোৰ মেকআপ কাপোৰ স্কিন কেয়াৰ এইবিলাকত কিমান টকা যায় তুমি জানা এনেকৈ প্ৰেম কৰিবলৈ আহিছিলা তুমি এইগিলাখান ক'ৰ কি বকি আছ আৰে মই এইগিলান কথা ওলোৱা নাই নহয় মই কৈছোঁ মাৰ বেমাৰৰ কথা আৰু তুমি মেকআপ স্কিন কেয়াৰ কি এইগিলান বকি আছ মই একো বকা নাই যিটো মই জাষ্ট তোমাৰ অকাতটো দেখুৱাই দিছোঁ অকাত অকাত মই তোমাৰ অকাতে দেখুৱাইছোঁ আজিৰ পৰা যদি তুমি মোৰ লগত কোনো কণ্টেক্ট নাৰাখা মই এটা কথা ভাবি আছোঁ তোমাৰ দৰে লেভেলৰ ছোৱালী এজনী ভাল পাই মই ভুলে কৰি আছোঁ নেকি কি ভুল কৰিছা তুমি একোতো ভুল কৰা নাই ভাল পোৱাত মোৰ ডাঙৰ সৰু কি আছে তথাপি দিয়াচোন কিবা এটা ভয় লাগে দেখোন তুমি হ'লা ধনী ঘৰৰ ছোৱালী আৰু মই হ'লো সাধাৰণ ঘৰৰ ল'ৰা মোক বা তোমাৰ ঘৰত মানি লয় নে নলয় ঘৰৰ মানুহ নামানিলে কি হ'ল মইতো তোমাক কেতিয়াও এৰি নাযাওঁ যিমান বিপদ আহিলেও মই সদায় তোমাৰ লগত থাকিম তুমি সঁচাকৈ কৈছ তো তোমাৰ কেতিয়াবা বিপদ বা এনেকুৱা পইচাৰ প্ৰব্লেম হয় মোক ক'বা অন্ততঃ মই থাকিম তোমাৰ লগত সেইখিনি টাইমত কোনো মোক সহায় নকৰিলা চবে মোৰ লগত বিশ্বাসঘাত কৰিলা আনকি মোৰ মৰমৰ মধু মোৰ লগত বিশ্বাসঘাত কৰিলা ইচ্ছা মই কি কৰোঁ ইমানখিনি টকা ক'ৰ পৰা যোগাৰ কৰোঁ এই বাইকখানে বিক্ৰী কৰি মই মোৰ মাৰ অপাৰেশ্যনটো কৰিব লাগিব যেনেকৈ কি নহওক মই মোৰ মাক বাচাব লাগিব বা তোৰ আকৌ কি হ'ল তই আজি ইমান খঙত কি হ'ব আৰু এই যিটোক বোলে পইচা লাগে সি মোৰ পৰা পইচা নে সি মোক কি বুলি ভাবিছে কি হ'ল তই দিলি নে মই পইচা দিম মই বেলেগৰ পৰা লওঁহে সেইকাৰণে ব্ৰেকআপে দি আহিলোঁ কি তই বা যিটো ডাকৰ ব্ৰেকআপ দিলি এইবিলাকতো মোৰ কাৰণে সৰু কথা সিটোকতো ব্ৰেকআপে দিলোঁ এবাৰ এটা নতুন চাইন নতুন বকৰা ফচাব লাগে দা কচোন দামটো ক দাদা মোক এখনত 30,000 টকা লাগিব তুমি যি দাম কৈছা গাড়ীখনৰ হৈছে 7 বছৰ তাতে আৰু বহুত ভাল কৰিব লাগিব বহুত ঠিক কৰিব লাগিব গাড়ীখন শুনা ভাইটি মই তোমাক এটা স্পষ্টকৈ কওঁ তোমাক মই 15,000 টকা এটা দিব পাৰিম দাদা 15,000ত এখন নৰিমহে দিবা মোক 30 লাগিব দাদা
নহ'লে মোৰ নিমিলে ইভাগে মায়কো হস্পিটেলত আছোঁ তাতে পইচা দিব লাগে কাৰণে এখন বিক্ৰী কৰিব পাৰিছোঁ নাপোৱা তুমি যিমান বিচাৰিছা ইমান নহ'ব বুজিছা না তুমি আৰু মোৰ হাতৰ পৰাই 2000 বাঢ়াই দিম যোৱা নাকি দাদা হেৰি মোক মানে বৰ পইচাৰ প্ৰয়োজন আছিল হেৰি কৰক মোক 25,000 টকা কৰি দিয়ক আৰু ভাইটি তুমি কি ক'ম আৰু তোমাক মই তুমি আৰু বিপদত পৰি আছো এখনত কিন্তু মই 70,000 তলত তোমাৰ দিবা নৰই এতিয়া গাড়ীখনক বহুত ঠিক কৰিব লাগিব ন তোমাৰ বহুত কিবা নষ্ট হৈ আছে এইগিলা দিগদাৰ কৰি মাৰিলা তুমি এটা কাম কৰা লাষ্ট তোমাক মই 20,000 টকা দিম বাছ হৈ যদি হ'ব নহয় যদি মই এৰিলোঁ আৰু তোমাক ভাইটি মই দিব খুজিছোঁ আৰু এখান্তি 20,000 দিয়ক তে হ'ব দিয়ক আৰু দাতে দা ওকে ঠিক দাতে বাৰু ধন্যবাদ বহুত বহুত ওকে Tuk mau bori sama Rena, Mai. Tuk siapa lagu, Mai? Tuk mau bori sama Rena. Tuk masuk sama lagu, Mai. Tuk